চাওক আজি আমাৰ যে বাজেট অধিৱেশনৰ বা আজি আমাৰ এছেম্বলিৰ শেষৰটো দিন হয়তো বহুত বিধায়ক আছে যে আকৌ এবাৰ আহিব আৰু বহুত বিধায়ক হয়তো আহিব নোৱাৰিব। সকলোৱে চেষ্টা কৰিছে যে নিজৰ নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে সেয়া শাসক দলেই হওক বা বিৰোধীয়ে হওক তেনেকৈ যথেষ্টখিনি শাসক বিৰোধী মিলি অসমৰ যি উন্নয়ন সেই উন্নয়ন হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যথেষ্টখিনি উন্নয়ন হৈছে আৰু মই ভাবোঁ যে যিমানখিনি আমাৰ শাসক দলৰ বিধায়ক আছে বা বিৰোধী দলৰ বিধায়ক আছে সকলোৱে সমিল মিলে অসমখন চলাই লোৱাৰ চেষ্টা কৰিছে আৰু সকলোৱে মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখিছিলে আৰু সেই বিশ্বাসত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কাম কৰি গৈছে। তো অহা দিনত যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পক্ষত যথেষ্টখিনি ইয়াতে নিৰ্বাচনী প্ৰতিনিধি হিচাপে আহিব পাৰিব তেওঁৰ পক্ষত বা ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত। বিৰোধী কিমান আহিব পাৰিব নোৱাৰিব সেইটো এটা প্ৰশ্ন থিয় হৈছে আৰু নিশ্চয়কৈ বহুত কম থাকিব, কাৰণ তেওঁলোকৰ উপযুক্ত নেতৃত্বৰ অভাৱ হৈছে আৰু তেওঁলোকে আমাৰ যিটো এছেম্বলি চলাকালীন অৱস্থাত তেওঁলোকৰ যিটো পজিটিভ ভূমিকা থাকিব লাগিছিলে সেই ভূমিকাটোও নাই। এলায়েন্সত আছে, কিন্তু আমি শুনি পাই আছো যে BTCৰ 15টা চিটত BPFে প্ৰাৰ্থিত্ব দিয়াৰ কথা। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত হাগ্ৰামা মহিলাৰীয়ে হওক বা প্ৰমোদ বড়োৱে হওক তেওঁলোকৰ লগত নিশ্চয়কৈ এটা পজিটিভ দিশত আলোচনা হ'ব আৰু সেই আলোচনা মৰ্মে চিট ভাগ বতৰা হ'ব। তাৰপিছত কথা এটা আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজি মই সদস্য হিচাপে মই এইখিনিকে জানো যে প্ৰথম ৰাষ্ট্ৰৰ কথা চিন্তা কৰে, দ্বিতীয় পাৰ্টিৰ তৃতীয় ব্যক্তি। সেইকাৰণে আমাৰ নেতৃত্বই বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ সভাপতিয়ে যি ধৰণৰ ডিচিশ্যন ল'ব আমি তেওঁৰ লগত থাকিম।